নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আশা কৰোঁ সকলোৱে ব্লগটি চাব আজি আমাৰ মাজু আইতাৰ ছবহীয়া সকাম আছে তেওঁ ঢুকুৱা আজি 6 মাহ হৈ গ'ল গতিকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ সেইবাবে মই ব্লগটো বনাইছোঁ আৰু আশা কৰোঁ আপোনালোকেও ব্লগটো শেষলৈকে চাব আৰু বহুত বেছি মৰম দিব আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নেপাহৰিব বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ছবিলাকৰ নটিফিকেশ্যন আপোনালোকে সহজে পাব পাৰিব এতিয়া বলকচোন যাওঁ সকামৰ ঘৰলৈ তাতনো কি হৈ আছে আপোনালোকক দেখুৱাৰ অলপমান চেষ্টা কৰিম গতিকে চাই থাকক ব্লগটো শেষলৈকে